জ্বলা পুৰা হৈছে মজা নহয় এইফালেখন কাটে এইফালেখন সোঁফালেখন এইখন আনা এতিয়া পুৰা গৰমৰ দিন আৰু গৰমৰ দিনত গাঁৱত আচলতে কি বুলি কয় ৰবাব টেঙা খোৱাৰ আমেজটো সুকীয়া ভাবিলোঁ আজি ৰবাব টেঙা খাওঁ ভিডিঅ'টো চাওক মুখ চুখ নলগাব খালি ৰবাব টেঙা খাই সকলোৱে ভাল পায় আৰু আমিও ভাল পাওঁ গতিকে আমি এতিয়া ৰবাব টেঙা খাম আমি দেখুৱাম আপোনালোকক কেনে সেইডালে পাৰিবা নি সেইডালে পাৰিম সেইজোপা ৰবাব টেঙা চাইজটো সৰু এইটো পকি আছে এইটোকে পাওঁগে এইটো খাম হা এই ৰ'বা লাহে লাহে মাৰ অকণমান তলৰ পৰা খোজ মাৰি দিয়া কোনো যিটো পাইছিলে এইটো নপৰিলে বাৰু এইটো বেলেগ এটা কৰিলে পকাই এইটো খাই ভাল নিচান বেয়া হ'ব এতিয়া জলকীয়া চলকীয়া দি কাটাগে জলকীয়া কাটিবগৈ লাগিব ন মানে ৰবাব টেঙা কলপাতত খোৱাৰ যোনটো আমেজ মানে সেইটো বেলেগ জুতিটো বেলেগ মানে সেইকাৰণে কলপাতত খাম এই ইমান ওখ লোৱাটো নাপালে কি হ'ব নহয় এইফালেখন কাটে এইফালেখন সোঁফালেখন এইখন আনা মুখ চুখ নলগাব আৰু দেই ৰাইজ আমাৰ ফালে আহিব আপোনালোককো খুৱাম তেতিয়া এটা যদি বৰটেঙা কাটোতে 20 মিনিট লাগে কি হ'ব বহু মৰমত কাটিছো পাবলৈ নাই যে সঁচা দেই কাটা ফটাফট কাটা খাব লাগে টেঙা হ'ব নে মিঠা হ'ব বৰ মিঠা এইটো অকণমান টেঙা হয় ইমান টেঙা নাই কিন্তু অকণমান টেঙাটো থাকিলে জলকীয়া নিমখ তেল হৈ যাব সঁচাই ভাল লাগে খাই এইটো মানে জোলখিনি ৰাখিবৰ কাৰণে এইটো লৈ লৈছো খাওঁতে কলপাততে খাম ঠিক আছে দুপৰীয়া ৰবাব টেঙা জুতি দেই বস্তু যে ধুনীয়াকৈ বনাইছে জ্বলা চলা মজা বেলেগ জ্বলা দি খা মজা দেখে তাতকৈ পথাৰত গৈ খাই যে আৰু মজা লাগিব খাব লাগিব জ্বলা পুৰা হৈছে মজা চিনাকি লাগে টেঙা তেনেও মুখ নালাগে